হাই গাইজ, মই লাইভ আহিব বিচাৰিছিলোঁ কিন্তু ইয়াতে নেটৱৰ্ক প্ৰব্লেম হোৱাৰ কাৰণে লাইভ অহাত অলপ দিগদাৰ হৈছে। তো সেইটো কাৰণে মই ইয়াতে আপোনালোকক ৰেকৰ্ড কৰি দেখুৱাই আছোঁ। তো সেয়া চাওক, উত্তৰ ধেমাজি বালেশ্বৰীত এনেদৰে দীপাৱলী উপলক্ষে নিশাৰ প্ৰগ্ৰাম এনেদৰে অনুষ্ঠিত কৰে। তো প্ৰতি বছৰে এনেদৰে 2-3 দিনীয়া কাৰ্যসূচীৰে প্ৰতি বছৰে তেখেতসকলে উদযাপন কৰি আহিছে। সেয়া নাইট প্ৰগ্ৰাম চলি আছে, ছোৱালী এজনী নাচি আছে ভিতৰত। সেয়া মানুহ তো এনেদৰে তেখেতসকলে প্ৰতি বছৰ উদযাপন কৰি আহিছে। তো ইয়াতে ডান্সৰ প্ৰতিযোগিতা হৈ আছে। তো আপোনালোকক লাইভত দেখুৱাব বিচাৰিছিলোঁ কিন্তু লাইভত দেখুৱাটো সম্ভৱ নহ'ল, কাৰণ ইয়াতে নেটৱৰ্ক আছে কিন্তু মানুহ ইয়াতে ইমান ভিৰ হয়। যদি ইমান ভিৰ হ'ব পাৰে মানুহ, তো এনেদৰে স্কুল কলেজ বন্ধ কৰিছে যেনেদৰে, তো এনেদৰে এনেবোৰ অনুষ্ঠানকো বন্ধ কৰিব লাগে, এনেকৈ অনুষ্ঠিত কৰিব দিব নালাগে। চাওক ইয়াতে সৰু হওক গাঁৱৰ হওক বহুত ল'ৰা ছোৱালী আহিছে সৰু তো যদি ইয়াতে আহিব পাৰে তো স্কুলতো যাবলৈ পাব লাগে। চৰকাৰে মানে এই সৰু কণমানিহঁতৰ যিটো ভৱিষ্যত জীৱন নিচিনা হৈছে, কাৰণ সকলোকে ক'ভিডৰ নামত এতিয়া ধন্যবাদ জ্ঞাপন কৰি স্কুলসমূহ আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। একেবাৰে খুলি দিয়া নাই, এনে এদিন দুদিন তেনেকুৱা, তো এদিন এৰি এদিন তেনেকৈ খুলি আছে। তো এনেকুৱা হোৱাৰ ফলত ল'ৰা ছোৱালীবোৰ একদম মানে ক'ৰবাত ঘূৰি ফুৰে, ক'ৰবাত চৰাই চিৰিকটি মাৰি ফুৰে, তো এনেকুৱাই আৰু।